Hello everyone. এইজোপা আলমণ্ডৰ পুলি। আজি মই দেখুৱাম আলমণ্ডৰ পুলি আমি ঘৰতে সহজতে কেনেকৈ তৈয়াৰ কৰিব পাৰোঁ। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। এই আলমণ্ডৰ পুলিটো মই ঘৰতে গুটিৰ পৰাই তৈয়াৰ কৰিছিলোঁ। মই কেনেকৈ তৈয়াৰ কৰিছিলোঁ আপোনালোকক দেখাম বলক। মই ঘৰত খাবলৈ অনা আলমণ্ডৰে কেইটামান ভাল আলমণ্ড বাছি ল'লোঁ। আৰু চাব আলমণ্ডকেইটা অলপমান পুৰঠ হ'ব লাগে। আৰু অলপ ডাঙৰ সাইজৰ বাছি ল'ব লাগে। তাৰপিছত গুটিকেইটা পানীত 24 ঘণ্টাৰ কাৰণে তিয়াই থৈ দিব লাগিব। যদি গুটিকেইটাই ভালকৈ পানী এবজৰ্ব কৰা নাই তেতিয়া আৰু এদিন তিয়াই দিব লাগিব। এইকেইটা চাওকচোন, এই গুটিকেইটা ভালকৈ পানী এবজৰ্ব কৰি ধুনীয়াকৈ ফুলি গ'ল। একচুৱেলি কিছুমান গুটিয়ে বেছি সময় লয় পানী এবজৰ্ব কৰিবৰ কাৰণে। এতিয়া মই এখন টিশ্যু পেপাৰ লৈ লৈছোঁ। ইয়াত আমি কাপোৰো ব্যৱহাৰ কৰিব পাৰোঁ। কাপোৰখন কটন কাপোৰ হ'লে ভাল। এতিয়া এটা এটাকৈ গোটেই গুটিখিনি মই এই টিশ্যু পেপাৰখনতে ৰাখি ল'ম। আলমণ্ডৰ গুটিৰ পৰা গজালি মেলিবলৈ বহুত সময় লাগে, কাৰণ ইয়াৰ ডৰমেঞ্চি পিৰিয়ডটো দীঘলীয়া। মানে গুটিটো গজিবলৈ বহুত সময় লাগে। আৰু আমি যদি ডাইৰেক্ট মাটিত এনেকৈ দি দিওঁ, গজালি মেলালৈকে গুটিটো নষ্ট হৈ যায়। সেইকাৰণে ইয়াৰ ডৰমেঞ্চি পিৰিয়ডটো ভাঙিবৰ কাৰণে আমি এনেকৈ ইয়াৰ উপযুক্ত টেম্পাৰেচাৰত ৰাখি পিনে ইয়াক গজালি মেলাব লাগিব। মই এনেকৈ লাইনকৈ আলমণ্ডখিনি টিশ্যু পেপাৰখনতে থৈ ল'লোঁ। আপোনালোকে যেনেকৈ মন যায় তেনেকৈ ৰাখিব পাৰে। কেৱল এইটো ঢাক খাই থাকিব লাগে। এইটো এতিয়া ৰেডি হৈ গ'ল। এতিয়া প্লাষ্টিকৰ কণ্টেইনাৰ এটা লৈ ল'ম। তাতে এই গুটিখিনি ভৰাই লওঁ। যিকোনো কণ্টেইনাৰ ল'ব পাৰে। মই এইটো ডিছপ'জেবল কণ্টেইনাৰটোকে লৈছোঁ। এনেকুৱাটো সকলো ঘৰতে থাকেই আৰু ব্যৱহাৰ কৰিবলৈও ভাল। যিহেতু আলমণ্ড ঠাণ্ডা জেগাত হয়, আমাৰ ইয়াৰ জলবায়ুটো তাৰ কাৰণে উপযুক্ত নহয়। হ'লেও আমি চেষ্টা কৰাত কি আপত্তি আছে। এতিয়া এই গুটিকেইটাত মই অলপ পানী স্প্ৰে কৰি ল'ম, যাতে গোটেইখিনি অলপমান ভালকৈ তিতি যায়। কিন্তু খুব বেছি পানীও দিব নালাগে। বেছি পানী দিলে ফাংগাছ হোৱাৰ চান্স থাকে। আমাৰ জলবায়ুত বেছি হিউমিডিটি থকাৰ কাৰণে আলমণ্ডবিলাক সোনকালে ফাংগাছ লাগে। সেইকাৰণে ইয়াৰ প্ৰপাগেট কৰা উপযুক্ত সময় ছেপ্টেম্বৰ অক্টোবৰৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। তেতিয়া আমি ঠাণ্ডা দিন নৱেম্বৰ ডিচেম্বৰ মানত ইয়াক ৰুব পাৰিম। এই টেমাটো মই ফ্ৰিজত দৰ্জাতে থৈ দিছিলোঁ। প্ৰায় 1.5 মাহমান লাগিলে গজালি মেলিবৰ কাৰণে। ফ্ৰিজৰ যিটো দৰ্জাৰ টেম্পাৰেচাৰ থাকে সেইটো আলমণ্ড প্ৰপাগেশ্যন কৰিবৰ কাৰণে একদম উপযুক্ত হয়। এইকেইটা চাওকচোন, ইয়াৰ গজালিটো কিমান ধুনীয়াকৈ মেলিছে। আলমণ্ডৰ ডৰমেঞ্চি পিৰিয়ডটো ভাঙিবৰ কাৰণে আমি ইয়াক ঠাণ্ডা জেগাত ৰাখোঁ, কাৰণ যদি আমি বাহিৰত ৰাখি দিওঁ তেতিয়া ইয়াত ফাংগাছ লগা খুব চান্স থাকে। যিহেতু গৰম ঠাইত ফাংগাছ বেছি হয় আৰু 1.5-2 মাহ বহুত দীঘল পিৰিয়ড। বাহিৰত ৰাখিলে ফাংগাছ লাগি এইটো বেয়াই হৈ যায়। আৰু মাটিত ৰুবলৈও আমি ঠাণ্ডা দিনটো বাছি ল'ব লাগে। যিহেতু ঠাণ্ডা দিনত অলপ ফাংগাছ এটেকটো কম হয়। সেইকাৰণে আমি নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী এনেকুৱা টাইমত ৰুব লাগে, যাতে পুলিটো অকণমান ঠাণ্ডা দিনতে ডাঙৰ হৈ লয়। আপোনালোকে যদি কোনোবাই এইটো মেথড ট্ৰাই কৰিছে তেতিয়াহ'লে মোক কমেণ্টত জনাব দেই। আলমণ্ড একচুৱেলি ঠাণ্ডা জেগাত হয়, কিন্তু আজিকালি বহুত ভেৰাইটি ওলাইছে বোলে, যিবিলাক অলপ গৰম ঠাইতো হয়। ইয়াক কাটিঙৰ পৰাও গ্ৰ' কৰা হয়, আৰু কাটিঙৰ পৰা গ্ৰ' কৰিলে মানে সোনকালে ফল দিয়ে। এই ইয়াৰ গজালিটো চাওকচোন কিমান ধুনীয়াকৈ ওলাইছে। একচুৱেলি আলমণ্ডৰ গজালি উলিয়াবলৈ সহজ, কিন্তু মাটিত ৰোৱাৰ পিছত পুলিটো অলপ ডাঙৰ কৰাটোহে অকণমান দিগদাৰ। যিহেতু মই কৈয়ে আছোঁ যে ইয়াত ফাংগাছ বৰ সহজে লাগি যায়। অলপ পানীৰ ইফাল সিফাল হ'লে মানে ফাংগাছ এটেক হয়। চ' যোনে পানীৰ কণ্ট্ৰল জানে তেখেতলোকে বৰ ধুনীয়াকৈ ডাঙৰ কৰিব পাৰিব। এতিয়া এই মই পোখা মেলা গুটিকেইটা মই এই পলি বেগকেইটাতে লগাই থৈ দিম। ইয়াৰ পটিং মিক্সত মই লৈছোঁ মাটি, বালি, অলপ গোবৰ সাৰ আৰু অলপ পাতৰ সাৰ লৈছোঁ। ইয়াতে অলপ নিম খলি আৰু কণীৰ বাকলি গুড়া কৰি লৈছোঁ বন মিলৰ জেগাত। পটিং মিক্সটো একেবাৰে ৱেল ড্ৰেইন হ'ব লাগিব, পানী যাতে একেবাৰে ৰৈ নাথাকে। মাটিৰ পৰিমাণটো অকণমান কমকৈ দিছোঁ, বালি অলপ সৰহকৈ দিছোঁ। এতিয়া মই এটা এটাকৈ গোটেই গুটিখিনি ইয়াতে ৰুই ল'ম। মাটিখিনি ভৰাই লৈছিলোঁ, তাতে মই অলপমান গাঁত নিচিনা কৰি এটা এটাকৈ লাহেকৈ পুতি যাম। কামটো অকণমান সাৱধানেই কৰিব লাগিব, যিহেতু গজালিটো কোমলে হৈ আছে। বেছি হেঁচা হেঁচি কৰিলে মানে গজালিটো ভাগি যাবও পাৰে। সেইকাৰণে লাহে লাহে এনেকৈ মাটিখিনি চপাই ল'ব লাগিব। জানাসকলে জানেই বাৰু, নাজানাসকলৰ কাৰণে কৈছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিছে লাইক এটা কৰি দিব। আৰু নতুন ভিউৱাৰসকলকতো মই ৰিকুৱেষ্ট কৰিছোঁৱেই মোৰ প্ৰফাইলটো ফ'ল' কৰিবলৈ। আপোনালোকে ছাপোৰ্ট কৰি থাকিলে আমিও ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। এয়া মই এটা এটাকৈ গোটেই আলমণ্ডকেইটা লগাই ল'লোঁ। এতিয়া ইয়াত পানী দিব লাগিব। আলমণ্ডত পানী দিওঁতে বহুতে সাৱধান হ'ব লাগে, যিহেতু মই বাৰে বাৰে কৈ আছোঁ ইয়াত ফাংগাছ বহুত সহজে লাগি যায়। অ'ভাৰ ৱাটাৰিং একেবাৰে কৰিব নালাগে। আৰু এটা কথা ক'ব পাহৰি গৈছোঁ, মই ইয়াত পটি মিক্সত মই অলপমান নিম খলি মিলাইছিলোঁ।
মাটিখিনি যিহেতু অকণমান সেমেকি আছে সেইকাৰণে মই স্প্ৰেৰে পানী দিছোঁ যাতে বৰ বেছি পানী হৈ নাযায়। যদি মাটিখিনি একেবাৰে শুকান হৈ থাকে তেতিয়া আমি মগেৰেও পানী দিব পাৰোঁ। পিছলৈও ইয়াত পানী বহুত কমকৈ দিব লাগিব। কম মানে যেতিয়া ওপৰৰ মাটিখিনি অলপমান শুকাই যাব তেতিয়াহে ইয়াত পানী দিব লাগিব। এতিয়া এইখিনি মোৰ গোটেই ৰেডি হৈ গ'ল। মই এইখিনি এতিয়া অলপ ছাঁত থৈ দিম। দুদিনমানৰ পাছত মই অলপ ৰ'দ পৰা ঠাইত থ'ম য'ত 1-2 ঘণ্টা ৰ'দ পৰে। পাছলৈ আমি পূৰা ৰ'দ পৰা ঠাইত থ'ব পাৰিম। এই পুলিটো মোৰ বেলেগ এটা ভিডিঅ'ৰ হয়, আপোনালোকক কেৱল দেখাবলৈহে মই এই ভিডিঅ'টো লগাইছোঁ। এইটো প্ৰায় এমাহ-1.5 মাহৰ পিছত এনেকুৱা হ'বগৈ। পুলিটো অলপ ডাঙৰ হোৱাৰ পিছত মই ইয়াত অলপ লিকুইড ফাৰ্টিলাইজাৰ দিওঁ, যেনে শাক-পাচলি গেলাই থোৱা পানী, মাজে মাজে বায়ো এনজাইম আৰু নিম স্প্ৰে কৰোঁ। প্ৰায় 6-8 মাহৰ পিছত এনেকুৱা হ'বগৈ পুলিটো, আৰু ইয়াত ফল ধৰিবলৈ প্ৰায় 4-5 বছৰমান লাগিব। তো আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।